অসম আৰক্ষীত ব্যাপক সালসলনি চতুৰ্থ APBNৰ অধিনায়ক শীলাদত্ত চেতিয়াক অতিৰিক্ত দায়িত্বত বিশেষ শাখাৰ আৰক্ষী অধীক্ষকৰ অতিৰিক্ত দায়িত্বত চেতিয়াক প্ৰদান কৰা হয়। শোণিতপুৰৰ SP ধনঞ্জয় ঘনৱাটক মুখ্য কাৰ্যালয়ৰ প্ৰশাসনিক শাখাৰ AIG হিচাপে বদলি। দৰঙৰ SP সুশান্ত বিশ্ব শৰ্মাক শোণিতপুৰৰ SP হিচাপে বদলি। প্ৰথম ATPFৰ অধিনায়ক ৰাজমোহন ৰয়ক দৰঙৰ SP হিচাপে বদলি। ডেপুটেশ্যনলৈ যাব প্ৰশাসনিক শাখাৰ AIG অমনজিৎ কৌৰ। প্ৰথম APBNৰ অধিনায়ক যুৱৰাজ চৰাইদেউৰ SP হিচাপে বদলি। চৰাইদেউৰ SP সুধাকৰ সিঙক DCP ইষ্ট হিচাপে গুৱাহাটীলৈ বদলি। গুৱাহাটীৰ DCP ইষ্ট শুভ্ৰজ্যোতি বৰাক শিৱসাগৰৰ SP হিচাপে বদলি কৰা হয়। শদিয়াৰ SP মোহনলাল মীনাক যোৰহাটৰ SP হিচাপে বদলি। নলবাৰীৰ ASP পুষ্কিন জৈনক পদোন্নতিসহ শদিয়াৰ SP হিচাপে বদলি। বিশ্বনাথৰ SP লীনা দলেক নগাঁৱৰ SP হিচাপে বদলি কৰা হয়। মুখ্যমন্ত্ৰীৰ নিৰাপত্তাৰ SP নবীন সিঙক বিশ্বনাথৰ SP হিচাপে বদলি কৰা হয়। পশ্চিম কাৰ্বি আংলঙৰ SP অজয় গৌৰা বসুমতাৰীক তিতাবৰৰ তৃতীয় APBNলৈ বদলি। ৩ নং বেটেলিয়নৰ অধিনায়ক ইমদাদ আলীক পশ্চিম কাৰ্বি আংলঙৰ SP হিচাপে বদলি কৰা হয়।